নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ অমিতা ফুলৰ ভাজি। যিসকলে খাইছেই তেওঁলোকে সোৱাদৰ কথা জানেই। অকণমান তিতিকি যেন লাগিলেও ইয়াত যথেষ্ট পৰিমাণে ঔষধি গুণ আছে। আহক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহীত মই মিঠাতেল অকণমান দি লৈছোঁ। এয়া গৰম হৈ গৈছে তেলখিনি। ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। সৰু সৰুকৈ কাটি থোৱা নহৰুখিনিও মই ইয়াত দি দিম এতিয়াই। এতিয়া ভালকৈ ভাজিম, পিঁয়াজ আৰু নহৰু কেঁচা ভাৱটো যোৱালৈকে। এয়া ভজা হৈ গৈছে। ইয়াত মই এতিয়া কাটি থোৱা আলুখিনি দি দিম। প্ৰথমতে আলুখিনি ভাজি ল'ম। ইয়াত সোৱাদ অনুসৰি মই নিমখ আৰু হালধি দি দিম। কেঁচা জলকীয়া 3টা দি লৈছোঁ। ভালকৈ ভাজিম। এয়া ভজা হৈ গৈছে। এতিয়া ফুলখিনি ইয়াত দি দিম। কিছুমানে পানীত অকণমান নিমখ দি লৈ পেলাই ফুলখিনি আধা সিজা কৰি লয়। মই এনেকৈ বনাওঁ, কিয়নো অমিতা ফুলত যিখিনি ঔষধি গুণ আছে সেইখিনি পানীত গুচি যোৱা যেন লাগে। আপোনালোকৰ যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে। এতিয়া মই সিজিবৰ কাৰণে ঢাকন মাৰি থৈ দিম। এয়া অলপ সিজিছে আৰু ফুলখিনি সিজাত অকণমান দেৰি হয়। আলুখিনি সিজি গৈছে, সেয়েহে ইয়াত মই পানী অকণমান দি দিম ফুলখিনি ভালকৈ সিজিবৰ কাৰণে। এতিয়া ঢাকন মাৰি পেলাই মই ভালকৈ সিজিবলৈ দিম। এয়া ভাজিখিনি হৈ যোৱা যেন লাগিছে। এয়া হৈ গৈছে। এতিয়া মই নমাই থৈ দিম। আপোনালোকৰ যিসকলৰ ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰ আছে তেওঁলোকে এবাৰকৈ মাহেকত খাবলৈ চেষ্টা কৰিবচোন। ইয়াৰ ঔষধি গুণৰ সম্পৰ্কে জানিবলৈ গুগলত চাই ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।